মুক্তির বাবে, আমার মুক্তির বাবে। আমি মনে প্রাণেতে বন্দনার স্তুতি করু, আমি মনে প্রাণেতে বন্দনার স্তুতি করু। দেউরি করুণা হঠাৎ থাকে মানব জাতির বাবে, দেউরি করুণা হঠাৎ থাকে মানব জাতির বাবে। আমি প্রভু যিশুর ধন্যবাদ করু, মানব জাতির বাবে কেউ যে ধরার জন্মিলে, ধরাগহুকের পৃথিবী আহিলে, আমার মুক্তির বাবে, আমার মুক্তির বাবে। আমি যিশু বন্দনার স্তুতি করু, আমি যিশু বন্দনার স্তুতি করু। বিহু যিশুর জয় হোক ঘোষণা, জয় হোক দেউরি নাম। বিহু যিশুর জয় হোক ঘোষণা, জয় হোক দেউরি নাম। আমি প্রভু যিশুর ধন্যবাদ করু, মানব জাতির বাবে কেউ যে ধরার জন্মিলে, ধরা গর্ভের পৃথিবী আহিলে, আমার মুক্তির বাবে, আমার মুক্তির বাবে। আমি বন্দনার স্তুতি করু, আমি যিশু বন্দনার স্তুতি করু। প্রভু যিশুর তেজ আশা পরিত্রাণ, আসে অনন্ত জীবন। প্রভু যিশুর তেজ আশা পরিত্রাণ, আসে অনন্ত জীবন। আমি প্রভু যিশুর ধন্যবাদ করু, মানব জাতির বাবে কেউ যে ধরার জন্মিলে, ধরা গর্ভের পৃথিবী আহিলে, আমার মুক্তির বাবে, আমার মুক্তির বাবে। আহা প্রভু আজি তুমি কোরআনি পাইয়া আমার। আহা প্রভু আজি তুমি কোরআনি পাইয়া আমার। প্রভু তুমি মুক্তি প্রদান করা
শক্তি প্রদান করা আমি গাই তোমারে নাম জয় 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 প্রভু যীশু আমি গাই তোমারে নাম জয় 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 প্রভু যীশু আহা প্রভু আজি তুমি কোরা দিবাইয়া আমার আহা প্রভু আজি তুমি কোরা নিবাইয়া আমার প্রভু তুমি শান্তি প্রদান করা প্রভু তুমি শান্তি প্রদান করা আমি গাই তোমারে নাম জয় 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 প্রভু যীশু আমি গাই তোমারে নাম জয় 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 প্রভু যীশু আহা প্রভু আজি তুমি কোরা নিবাইয়া আমার আহা প্রভু আজি তুমি কোরা নিবাইয়া আমার কোরা নিবাইয়া আমার যিশুরা ছায়া তোরে ভাই মানসি মোহরে পাপি ভায়ামে যিশুরা ছায়া তোরে ভাই মানসি মোহরে দিনে গেছান দিনে গেছান দিনে গেছান দিনে গেছান মানসি ভাবে কানে থাকে বিশ্ববাসাই যাবে মানসি ভাবে কানে থাকে বিশ্ববাসাই যাবে পাপি ভায়ামে যিশুরা ছায়া তোরে ভাই মানসি মোহরে পাপি ভায়ামে যিশুরা ছায়া তোরে ভাই মানসি মোহরে খুশি হাইজে সারি জানাম্বা যিশু গোধোয়া অন্তবা খাওনে মোজামওয়ানে দেইছে বাদি মেসে বদিয়া সারি জাফরিদা তিনাই গেগে ছানা তিনাই গেগে ছানা পাপি ভায়ামে যিশুরা ছায়া তোরে ভাই মানসি মোহরে পাপি ভায়ামে যিশুরা ছায়া তোরে ভাই মানসি মোহরে দিনে গেছান দিনে গেছান দিনে গেছান দিনে গেছান মানসি ভাবে কানে থাকে বিশ্ববাসাই জানাই মানসি ভাবে কানে থাকে বিশ্ববাসাই জানাই দিনা করবা দিনা মিলবা দেখলে মাউনে
जिसुखौ गोनांफोराबो फैनानै नुबाय गोनां गोसोजों बिखौ खुलुमबाय दिनैनि बे गेरेसानाव दिनैनि बे गेरेसानाव बे फाथिहायावनो जिसु राजाया सफैबाय मानसि महरै बे फाथिहायावनो जिसु राजाया सफैबाय मानसि महरै दिनै गेदेरसान दिनै गोथारसान दिनै गेदेरसान दिनै गोथारसान मानसिनि थाखाय होखारनो थाखाय जिसुआ सारि जाफैबाय होखारनो थाखाय जिसुआ খ্ৰীষ্টৰ জন্মদিন হিচাপে পালন কৰিছে গোটেই বিশ্বआवनो मैयानि दिनाव जिसु ख्रीष्टनि जोनोम सानखौ फालिदों दिनैबो थिग बेबायदिनो नैबे जोंहा कुशल बर' आरो कान्छन बर' मानगोनां कुशल बर' आरो कान्छन बर' दिपु अनामिका बिथांनि न'खराव जोङो बिथांमोना हांख्रायनाय बायदिनो ख्ৰীষ্টमासनि मुङै जों जथुमबावबाय আজিও আমি আমাৰ কুশল बर' আমাৰ কাঞ্চন বৰ' তেখেতৰ পৰিয়াল অনামিকা দীপু আছে তেওঁলোকৰ অনুৰোধ মৰ্মে তেওঁলোকে আমাক ইনভাইটেশ্যন কৰাৰ মৰ্মে আজি আমি সকলোৱে প্ৰভু যীশুখ্ৰীষ্টৰ জন্মদিন উপলক্ষে ঘৰত তেওঁলোকৰ এটা যাক আমি গীৰ্জা বুলি কওঁ উপাসনা তেনেকৈ কৰাৰ কাৰণে আমি আহিছোঁ সেইকাৰণে আৰু এবাৰ গাছীকেৱল সকলোকে প্ৰভু যীশুখ্ৰীষ্টৰ নামত মই জয় মাছি এতিয়া আমি ফূৰ্তি কৰিম আমি অলপমান ঈশ্বৰৰ বাক্য আমি শুনিম তাৰপিছত আমি গীত গাম আমি নাচিম আৰু অলপ কিবা কিবি বনাই আছে চেণ্টটো পাই আছোঁ মই পাই আছে আৰু দীপুই জানে কি কি খুৱাব মই এতিয়ালৈকে যোৱাই নাই তাত मा गोथाव गथ' संदों मोदोमगासिनो दङ बिथांमोनासो मिथिगौ आरो बेनिखायनो जों जागोन आरो আমি फुर्ति কৰিম প্ৰভু যীশু খ্ৰীষ্টৰ জন্মদিন উপলক্ষে আৰু আজি দেখিছোঁ মই আমাৰ খ্ৰীষ্ট গ্ৰহণ নকৰা এতিয়ালৈকে গ্ৰহণ নকৰা আমাৰ হিলিং চেণ্টাৰত আহি থকা কিছুমান লোক আছে बिथांमोना जायबा যীশু খ্ৰীষ্টखौ नाजाथ'वाखैब्लाबो बे हिलिं सेन्टाराव बिथांमोना थाफैदों तथापिও আপোনালোকে ইয়াতে থকাৰ কাৰণে অহাৰ কাৰণে মই আপোনালোকক সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মই বাইবেলৰ পৰা দুটামান কথা দুটামান পদ পঢ়িম আমাৰ বাইবেলত লোকে লিখা সুবাৰ্তা 2 অধ্যায় 8 পৰা পঢ়িম মই 2 অধ্যায় 8 পৰা পঢ়ি যাম প্ৰথমতে মই আমিতো খ্ৰীষ্টক যিবিলাক গ্ৰহণ কৰিছে আমি পাই থাকোঁ সেইকাৰণে মই অসমীয়াতে কৰিম বুলি ভাবিছোঁ 2 অধ্যায় 8 পৰা পঢ়িম দেই আপোনালোকে শুনি থাকিব তেতিয়া সেই দেশৰ কেতবিলাক মেল ৰখীয়াই পথাৰত নিজৰ নিজৰ জাকবোৰ ৰাতি পোহৰ দি ৰখি আছিল এনেতে প্ৰভুৰ এজন দূত আহি তেওঁলোকৰ মাজত থিয় হ'ল আৰু তেওঁলোকৰ চাৰিওফালে প্ৰভুৰ মহিমা প্ৰকাশিত হ'ল তাতে তেওঁলোকৰ অতিশয় ভয় লাগিল কিন্তু দূতে তেওঁলোকক ক'লে ভয় নকৰিবা কিয়নো চোৱা যি সুবাৰ্তা সকলো লোকৰ নিমিত্তে হ'ব সেই মহা আনন্দৰ সুবাৰ্তা মই তোমালোকক জনাওঁ যে আজি দাউদৰ নগৰত তোমালোকৰ নিমিত্তে ত্ৰাণকৰ্তা জন্মিল তেওঁ অতিৰিক্ত প্ৰভু আৰু এয়ে তোমালোকলৈ চিন হ'ব যে ল'ৰাটি কাপোৰেৰে মেৰিয়াই দানা পাতৰ খুৱাই থোৱা দেখা পাবা তেতিয়া অকস্মাতে স্বৰ্গ বাহিনীৰ এটা বৃহৎ দলে এই দূতৰ লগত লৈ ঊৰ্ধলোকক ঈশ্বৰৰ মহিমা পৃথিৱীৰ পাত্ৰ মানুহবিলাকৰ মাজত শান্তি এই বুলি ঈশ্বৰৰ স্তুতি কৰিলে এই সৰু ঈশ্বৰৰ বাক্য কোৱাৰ যোগেদি পঢ়োতা আৰু শুনোতা সকলকে ঈশ্বৰ আশীৰ্বাদ কৰক মই স্তুতিকে প্ৰাৰ্থনা কৰিম আৰু আমি ঈশ্বৰ দেৱী গোথান ঈশ্বৰ আপা जोंखौ बे समाव धन्यवाद होदों आफा प्रभु যীशु ख्रीष्टनि जोनोम साननि मुङै नैबे बिथांखौ कुशल बर'नि न'खराव जों गासैबो जथुम मोनबाय बिथांमोना हांख्रायनाय बायदिनो अगोदान इसोर आफाथै बे समावनो जों लोगोसे थानाय
जोंनि गासै खामानिफ्राव थांनानै नोङो जायगानिफ्राय जोबजासिम नोंनि गोथार जिउनि गेजेरजों जोंखौ दैदेनदो आफा सैतान सत्तरनि आदार दंब्लाबो माबाफोर अनिष्ट दंब्लाबो जिसु ख्रिस्टनि मुङै गासैखौ नों गोदान खालामदो बै आफाजों लोगोसे थांनाय जोंखौ नोङो दैदेनबावदो बै गासै आर'जखौ बासायरा फोरबो जिसु ख्रिस्टनि बिबाय